লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। হেৰুৱা প্ৰেমৰ সুবাস চাহক আজি শুনো পৰাগ দাসৰ লাভ ষ্টৰী। পাহিবা প্ৰথম মোৰ ভালপোৱা আৰম্ভ হৈছিলে 2015 চনত। তেতিয়া মই HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ। আচলতে মই ল'ৰাটোক বিহু গান বাজনা আদিৰ কাৰণে বলিয়া। যেতিয়া বহাগ বিহুৰ সময় আছিলে গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ লগত ৰাতি বিহু মাৰি থাকোঁতে গাঁৱৰ এঘৰত মোৰ খুৰা ছোৱালী মুনুৰ সৈতে ছোৱালী এজনীক দেখা পালোঁ। ছোৱালীজনী প্ৰথম দেখোঁতেই কিবা এটা ভাল লাগি গ'ল মনটো। বিহু মাৰি থকাৰ মাজতে তাইলৈ মই খুব চাই আছিলোঁ। অৱশ্যে তাইও মোলৈ চাই আছিলে। যেতিয়া তাইৰ চকু পৰিলে তাইৰ ওঠত হাঁহি বিৰিঙি উঠিছিল। সেই মুহূৰ্তত মোৰ মনটো বহুত ভাল লাগিছিলে। বিহু মাৰি থকাৰ মাজতে মই মোৰ লগৰবোৰক তাইৰ কথা কৈছিলোঁ আৰু মোৰ লগৰ এজনে মোৰ খুৰাৰ ছোৱালীজনীক সুধি আহি তাইৰ নামটো মোক ক'লেহি। তাইৰ নাম মায়া। নামটো জনাৰ পিছত মোৰ তাইৰ লগত চিনাকি হ'বৰ মন গ'ল আৰু বিহু সামৰাৰ পিছত মই আৰু লগৰ এজন খুৰাৰ ঘৰলৈ তাইৰ লগত চিনাকি হোৱাৰ উদ্দেশ্যৰে গ'লোঁ। গৈ গম পালোঁ তাই আমাৰ গোলাঘাটৰ জেঠাইৰ লগত আহিছে। জেঠাইৰ ঘৰৰ কাষৰেই হয়। বিহু বুলি ফুৰিবলৈ আহিছিলে। বাৰাণ্ডাৰ আগফালে মোৰ খুৰাৰ ছোৱালী মুনুৰ সৈতে মায়াও বহি আছিলে। মনত অলপ সাহস গোটাই সিহঁতৰ কাষতে বহিলোহি। খুৰাৰ ছোৱালীজনীৰ লগত কথা পতাৰ চলেৰে তাইৰ লগতো চিনাকি হ'লোহি। অলপ সময় কথা পাতিলোঁ। সেই আড্ডা এৰি উঠি আহিবলৈ মন যোৱা নাছিলে, কিন্তু উপায় নাই, আহিবতো লাগিবই। আহিবৰ সময়ত মায়া আমাৰ ঘৰৰ ফালে এপাক ফুৰিবলৈ আহিবা বুলি কৈ থৈ আহিলোঁ। বিশ্বাস কৰক পাহিবা, সেইদিনা মই ৰাতিটো শুবই নোৱাৰিলোঁ। মনটো কিবা এক আনন্দ লাগি আছিল। আগলৈ তেওঁ লিখিছে, পিছদিনাখন অলপ সোনকালে শুই উঠি মই মনত এক অবুজ আনন্দ লৈ গা পা ধুই অলপ কিবা কিবি খাই খুৰাৰ ঘৰৰ ফালে ওলাই গ'লোঁ। মনত আন বেলেগ কোনো উদ্দেশ্য নাছিলে, কেৱল তাইক চোৱাৰ উদ্দেশ্যৰে গ'লোঁ। অৱশ্যে তাইও সেই মুহূৰ্তত আগফালে ওলাই আহিছিলে। তাইক দেখি মোৰ মুখত অলপ হাঁহি বিৰিঙি উঠিল। তাইৰ কাষত পোৱাৰ পিছত মই তাইক গুড মৰ্ণিং বুলি কৈ তাইৰ লগত কথা পাতিব আৰম্ভ কৰিলোঁ। ভাল বেয়া কথাবোৰ পতাৰ পাছত মই তাইক মোবাইল ব্যৱহাৰ কৰে নে নকৰে সুধিলোঁ। তাই ক'লে মোবাইল তাই ব্যৱহাৰ নকৰে। মোৰ মনটো অলপ বেয়া লাগিছিল, কাৰণ জেঠাইহঁত সেইদিনাই হেনো ঘৰলৈ যাবলৈ ওলাইছে আৰু তাইৰো মোবাইল নাছিল কথা বতৰা পাতিবলৈ। এটা কথা, তাইয়ে আমাৰ ইয়াত আহিছে, সেয়ে গাঁৱৰ কিছুমান ল'ৰা আমাৰ খুৰাৰ ঘৰত দেখা পাইছিলোঁ। সাধাৰণতে সিহঁতক তাত দেখা নাপাওঁ। অৱশ্যে সাধাৰণতে ময়ো খুৰাৰ ঘৰলৈ নগৈছিলোঁ। ময়ো তাইৰ কাৰণেই দিনটোত 3 পাক মাৰিছিলোঁ। অলপমান এনেকুৱা হয় গাঁৱৰ পৰিৱেশত। যেতিয়া বেলেগ ঠাইৰ পৰা ছোৱালী এজনী অহা বুলি গম পায়, ওচৰে পাজৰে থকা ল'ৰাবোৰ খুব চাবলৈ আহে যে অমুকৰ ঘৰত অমুকৰ পৰা ছোৱালী এজনী আহিছে, গুৱাহাটীৰ পৰা ছোৱালী এজনী আহিছে, অমুকৰ পৰা আলহী এজনী আহিছে। এনেকুৱা এটা হয় আৰু সেই পৰিৱেশটো খুব ভাল লাগে যেতিয়া চবেই চবকে চাবলৈ আহে যে ক'ৰ পৰানো আলহী আহিছে কাৰোবাৰ ঘৰত, বলচোন চাওঁ। ঠিক তেনেকুৱা এটা পৰিৱেশে হৈছে পৰাগৰ খুৰাকৰ ঘৰত। আগলৈ তেওঁ লিখিছে, গাঁৱৰ ল'ৰাবোৰে খুৰাৰ ঘৰত কেৰম খেলি আছিলে। মই সেইটো চেগতে তাতে ৰখি আছিলোঁ তাইৰ লগত ধেমালি কৰি। মাজে মাজে তাইকো কেৰম খেলিবলৈ মাতোঁ। অৱশ্যে তাইও খেলিবলৈ আহে। তাইক চাই থাকোঁতে আৰু তাই মোৰ কেৰমৰ পাৰ্টনাৰ হোৱাৰ বাবে গেমো হাৰিছিলোঁ। কেৰম খেলাৰ মাজতে তাইৰ চকুলৈ চাইছিলোঁ, তাইও মোৰ চকুলৈ চাই আছিলে। কি জানে পাহিবা, মোৰ মনটো সেই মুহূৰ্তত এক বুজাব নোৱাৰা আনন্দ লাগিছিল আৰু দুখো লাগিছিল, কাৰণ তাই অলপ সময়ৰ পিছতে ঘৰলৈ যাবগৈ। যাবৰ সময়ত তাইৰ ডিঙিত এডাল চেইন দেখিলোঁ। তাইক মই চেইনডাল খুজিছিলোঁ। তাই নিদিওঁ বুলি ক'লে। কি জানে পাহিবা, দুয়োটাই হয়তো প্ৰকাশ নকৰিলেও মনে মনে চাগে ভাল পাই পেলাইছিলোঁ। যাবৰ সময়ত মনত এক দুখ লৈ মোৰ মোবাইলৰ নম্বৰটো তাইৰ হাতত গুজি দিলোঁ। তাইৰ ডিঙিৰ চেইনডাল বিচাৰিছিলোঁ যাতে সেই চেইনডালৰ জৰিয়তে তাই মোৰ লগতে থাকক। বাট তাই যিহেতু নিদিলে, উপায়ো নাই, গতিকে ফোন নম্বৰটোৱে তাইক দি দিলোঁ। তাইক ক'লোঁ যে যেতিয়াই তুমি সুবিধা পোৱা মোলৈ এটা ফোন কৰিবা, মই তোমাৰ ফোনলৈ বাট চাম। এনেদৰে জেঠাইহঁত ঘৰলৈ গ'লগৈ। মনটো বৰ বেয়া লাগিছিলে, কাৰণ তাইৰ কথাবোৰ কেৱল মনত আহি আছিলে। হয়তো পাহিবা, মই তাইক ক'ব নোৱাৰাকৈ মনতে বহুত ভাল পাই পেলাইছিলোঁ। চ' ইট ৱাজ মোৰ অফ আ লাভ এট ফাৰ্ষ্ট চাইট। মানে পৰাগে তাইক দেখিয়ে ভাল পাই পেলালে। বিহু বুলি আহিছিলে, গতিকে মায়া ঘৰলৈ গুচিও গ'ল। বাট পৰাগে নিজৰ ফোন নম্বৰটি দি পঠিয়াইছে। চ' মায়াই বাৰু ফোন কৰিবনে জানিবলৈ অকণমান অপেক্ষা কৰক। আগলৈ তেওঁ লিখিছে,
এনেদৰে প্ৰায় 15 দিনমান পাৰ হৈ গ'ল। এদিন হঠাৎ সন্ধিয়া সময়ত মোলৈ অচিনাকি নম্বৰৰ পৰা ফোন আহিলে। হেল্ল' হেল্ল' কোনে কৈছে? বা মানুহ এনেকে পাহৰি যায় মই ভবা নাছিলো দেই। হ'ব নেকি? তুমিহে খবৰ খাতি নাইকিয়া, বহুত দিনৰ পাছত ফোন এটা কৰিবা। মই মায়া। গম পাইছো মাতটো শুনিয়ে, কিয় গম নাপাম? বা এনেকে পাহৰি গ'ল। মই কেনেকে পাহৰিলো? ফোন কৰিবলৈ না নাম্বাৰ আছে, তুমি ফোন কৰিলে কৰা, নহ'লে উপায় নাই। আৰু ইমান দিনৰ পাছত তুমিয়েতো ফোন কৰিছা ন মোক। কাৰ নাম্বাৰ এইটো? এই মোৰ ওচৰৰে বৌ এজনীৰ। ইমান মিছ কৰিছো, ইমান মনত পৰিছে তোমালে, বাট একো উপায় নাই। এতিয়া আকৌ বৌ পাই ফোন কৰিলা, মইনো কি নাম্বাৰত ফোন কৰিম কোৱা তোমাক? নাই মানে নাম্বাৰ লোৱা নাই, কিন্তু সোনকালে ফোন এটা ল'ম। বা তেতিয়ালৈকে মই এই বৌৰ পৰাই ফোন কৰিম, নহ'লে মোৰ লগৰবিলাকৰ পৰা ফোন কৰিম। কিমান সোনকালে কৰিম? এটা যোগাৰ কৰা। কৰিম কৰিম কৰিম। বাকী খবৰ খাতি ভাল? বাকী কি তোমাৰ পিনে আৰু জীয়াই আছো। আৰু এনেদৰে আমাৰ মাজত কথা বতৰা আৰম্ভ হ'ল। কেতিয়াবা তাই নবৌৰ পৰা ফোন কৰে, কেতিয়াবা লগৰবোৰৰ পৰা ফোন কৰিছিল। আমাৰ মাজত ভালপোৱা চলি গৈ থাকিলে। মাজে মাজে কাজিয়া লাগে, আকৌ ভাল হয়। এদিন তাই মোবাইল এটা ল'লে আৰু সেইদিনা ৰাতি আমাৰ মাজত বহুত কথা পতা হ'ল। সদায় আমি মেছেজ কৰোঁ। মেছেজ কৰাৰ মাজত আমাৰ সপোনবোৰ গঢ় লৈ উঠিছিল। আমি দুয়োটাই আমাৰ ভৱিষ্যতক লৈ বহুত সপোন দেখিছিলোঁ। আপোনাক কেনেকৈ বুজাম পাহিবা, সেই দিনবোৰৰ কথা মোৰ মনত পৰিলে মোৰ এতিয়াও চকু পানী ওলাই যায়। চ' পৰাগ আৰু মায়াৰ মাজত এটা ৰিলেশ্যনশ্বিপ গঢ়ি উঠিলে আৰু দুয়োটাই নিজৰ জীৱনক লৈ বহুত সপোন দেখিলে, নিজৰ প্ৰেমক লৈ বহুত সপোন ৰচিলে। বাট এনেকুৱা কি হ'ল যে সেই হেৰুৱা প্ৰেমৰ সুবাস আজি পৰাগে বিচাৰি আছে। আগলৈ তেওঁ লিখিছে, এদিন তাই মোক লগ কৰিবলৈ মাতিলে আৰু মোৰ মনটো ভাল লাগিল, কাৰণ তেতিয়াৰ পৰা তাইৰ লগত মোৰ দেখা হোৱাই নাছিলে। তেতিয়া পূজাৰ সময় আছিলে। মই আৰু লগৰ এজনে তাইক লগ কৰিবৰ বাবে গ'লোঁ। পাহিবা সেইদিনাখন তাইক মই গোলাঘাটতেই লগ কৰিলোঁ। তাইও তাইৰ লগৰ এজনীৰ লগত আহিছিলে। আমাৰ দুয়োটাৰ মাজত কথা পাতোঁতে বহুত লাজ লাগিছিল। এনেদৰে কথা বতৰা শেষ হোৱাৰ পাছত আমি ঘৰাঘৰি হ'লোঁ। পাহিবা সেইদিনাখন হয়তো মোৰ সমান সুখী কোনো নাছিলে। এনেদৰেই তাইৰ লগত মোৰ লগ কৰা হৈ আছিলে। 11 অক্টোবৰ আছিলে সেইদিনা মায়াৰ বাৰ্থডে। তাই গোলাঘাটৰ ৰেষ্টুৰেণ্ট এখনত পাৰ্টি এৰেঞ্জ কৰিলে আৰু সেইদিনাখন তাইৰ লগৰ 4জনীমানৰ সৈতে বাৰ্থডে পাৰ্টি কৰিলোঁ। পাৰ্টি কৰি থকাৰ মাজত লগৰবোৰে আমাৰ দুয়োটাক অকলশৰীয়াকৈ এৰি দিছিলে কথা পাতিবৰ বাবে। এনেকৈয়ে আমাৰ ভাল পোৱা চলি গৈছিল প্ৰায় 9 মাহমান। তাই কথাৰ মাজতে এদিন ক'লে, তুমি মোক যদি সঁচাকৈ ভাল পোৱা তেনেহ'লে আমাৰ ভাল পোৱাৰ কথা আমাৰ জেঠাইৰ আগত কৈ দিব লাগিব। ময়ো ক'লোঁ, যেতিয়া মই গোলাঘাট যাম আমি দুয়োটাই আমাৰ ভাল পোৱাৰ কথা জেঠাইৰ আগত কৈ দিম। চ' মায়াই নিজৰ সম্পৰ্কৰ কথা জেঠাইকক কোৱাটো বিচাৰিছে আৰু পৰাগেও একচেপ্ট কৰিলে আৰু কথাষাৰ ক'ম বুলি ক'লে। আগলৈ তেওঁ লিখিছে, এদিন খুৰাৰ ল'ৰাটোৱে মই গোলাঘাট জেঠাইৰ ঘৰলৈ বুলি গ'লোঁ আৰু সেইদিনাখন আমাৰ দুয়োটাৰ মাজত বহুত কথা বতৰা হৈছিল। আৰু পাহিবা সিহঁতৰ ঘৰ জেঠাইৰ ঘৰৰ ওচৰতে আছিলে। তাই তেতিয়া বেছিভাগ সময় জেঠাইৰ ঘৰতে আহিছিল আৰু পিছদিনাখন মই ঘৰলৈ আহিবৰ বাবে লৰালৰিকৈ ওলালোঁ। তাই মোক তেতিয়া তাইক কৰা প্ৰমিছটোৰ কথা, অৰ্থাৎ আমাৰ ভালপোৱাৰ কথাটো জেঠাইৰ আগত ক'বলৈ মনত পেলাই দিলে। মোৰ কিন্তু বহুত ভয় লাগিছিল, কাৰণ মই জেঠাইক বহুত ভয় কৰিছিলোঁ। তাইও আমাৰ কথাবোৰ জেঠাইৰ আগত ক'বৰ বাবে জেঠাইৰ ওচৰত ৰখি আছিলগৈ, কিন্তু মোৰ সাহস নাছিল, কাৰণ তাইক হেৰুৱাৰ ভয়। মই সেই কথাষাৰ জেঠাইক নক'লোঁ। তাইৰ বহুত খং কৰিলে আৰু ঘৰলৈ গুচি গ'ল আৰু ময়ো ঘৰলৈ গুচি আহিলোঁ। আচলতে পাহিবা সেইটোৱে চাগে মোৰ ভুল আছিল। পাহিবা কেনেকৈ জেঠাইক কওঁ পাহিবা, তাইক যদি মই হেৰুৱাব লগা হয়, সেইটোৱে মোৰ বহুত ভয়। সেইদিনাৰ পৰা তাই মোক মেছেজ আৰু ফোন কৰা কমাই দিলে, যদিও আমাৰ মাজত কথা বতৰা চলি থাকিল। মায়াই এটা প্ৰেছাৰ দিলে পৰাগৰ ওপৰত তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ কথা পৰাগৰ জেঠাইকৰ আগত কোৱাৰ। বাট পৰাগ আৰু মায়া দুয়ো ষ্টুডেণ্ট হয় আৰু সেইটো সময়ত ঘৰৰ পৰিয়ালৰ জ্যেষ্ঠজনক এনেকুৱা এটা কথা কোৱাটো হয়তো মূৰ্খামি হ'ব, আনলেছ এণ্ড আনটিল আপুনি সেই ব্যক্তিজনৰ লগত খুব ক্ল'জ হয় বা আপোনাৰ সম্পৰ্ক খুব ঘনিষ্ঠ, তেওঁ বুজি পাব, তেওঁ আপোনাৰ বন্ধুৰ দৰে, তেতিয়া আপুনি শ্বেয়াৰ কৰিছে, ডেটছ এ ডিফাৰেণ্ট কেছ। বাট
যেতিয়া আপোনাৰ ৰিলেশ্যন একদম ডাঙৰ আৰু সৰুৰ নিচিনা মানে মাৰ নিচিনা বা জেঠায়েক হয় তেওঁক তেনেকৈ কৈ দিয়াটো হয়তো কাৰো বাবে সহজ নহ'ব আৰু সেই কথাটো হয়তো মায়াই বুজিব লাগিছিলে বাট তাইও অকণমান ষ্টাবাৰ্ণ হ'ল আৰু চাইল্ডিছ এটা বিহেভ কৰিলে চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক আগলৈ তেওঁ লিখিছে তেতিয়া আছিলে ছট পূজাৰ সময় তাইও মোক তাত যাবৰ বাবে কৈছিলে আৰু জেঠাইহঁতো মাতিছিলে সেইদিনা প্ৰায় 7 মান বাজিছিল সন্ধিয়া জেঠাই ঘৰ পালোগৈ জেঠাইৰ ঘৰটো ধনশিৰিৰ কাষতে আৰু তাতেই ছট পূজা পাতে সেইদিনাখন ৰাতি মোক এবাৰ লগ কৰাৰ পাছত তাই মোক আৰু লগ নকৰিলে নাজানিলোঁ পাহিবা তাই মোক কিয় এনেকুৱা কৰিলে তাই সেইদিনাখন ৰাতিটো লগৰবোৰৰ লগতে ঘূৰি ফুৰিছিল মোৰ মনটো বহুত বেয়া লাগিলে সাধাৰণতে ছট পূজাৰ ৰাতিপুৱালৈকে চলি থাকে আৰু পিছদিনাখন তাই 5টামান বজাত জেঠাইৰ ঘৰলৈ আহিছিল হাতত 2টা বেলুন আছিলে এটা বেলুনত তাই কিবা এটা লিখি মোক গুজি দিলে বেলুনটিত লিখা আছিলে আই লাভ ইউ পৰাগ ফৰ এভাৰ আই এম চৰি আৰু তাৰ পাছত মোক তাই সাবতি ধৰিলে আৰু তাই মোক জলজলীয়া মাতেৰে ক'লে চৰি পৰাগ মই বেলেগক ভাল পাওঁ মোক মাফ কৰি দিয়া তেতিয়া মই কি কৰোঁ কি নকৰোঁ লাগিছিল মই মোৰ নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাছিলোঁ সেই মুহূৰ্তত মোৰ সপোন সকলো ভাগি গৈছিল এনেকৈ কৈ তাই মোৰ ওচৰৰ পৰা আঁতৰি গুচি গ'ল আৰু ঘৰলৈ গুচি গ'লগৈ আৰু আমিও আবেলি সময়ত ঘৰলৈ গুচি আহিলোঁ ৱেল মায়াই চৰি ক'লে বাট বেলেগ এটা কাৰণে মই ভাবিলোঁ তাইৰ চাইল্ডিছ বিহেভিয়াৰৰ বাবে তাই চৰি ক'ব কিন্তু তাই চৰি ক'লে বিকজ শ্বি ইজ ইন লাভ উইথ ছামৱান এলছ আচৰিত আৰু কিছু কথা লিখিছে পঢ়ি গৈ থাকিম আগলৈ তেওঁ লিখিছে তাই মোক এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ কিন্তু তাই মোৰ লগত এনেকুৱা কৰিলে তাইক মই নিজতকৈও বেছি ভাল পাইছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ তাৰপিছত মই তাইক সদায় ফোন কৰোঁ কিন্তু তাই মোৰ ফোনটো সদায় কাটি দিয়ে এদিন মোক ল'ৰা এজনে ফোন কৰিলে তাইৰ বয়ফ্ৰেণ্ড আৰু তাইক ফোন কৰিবলৈ মানা কৰিলে মনত বহুত আঘাত পালোঁ তেতিয়া তাই যদিও এনেকুৱা কৰিলে মই কিন্তু তাইক বেয়া পোৱা নাই এতিয়াও মই তাইক বহুত ভাল পাওঁ পাহিবা সদায় তাইৰ হয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তাই সুখত থাকক তাই দিয়া বেলুনটো এতিয়াও মোৰ ওচৰতে আছে মই এটাই জানো পাহিবা তাই যিজন ল'ৰাক ভাল পায় মই বেয়া নাপাওঁ তাক মই সন্মান কৰোঁ কাৰণ মায়াই তাক ভাল পায় ভাল পোৱাজনৰ প্ৰতিটো বস্তুৱে ভাল লাগে আৰু যিমানেই বেয়াকৈ নকওক কিয় বা বেয়া নকৰক কেতিয়াও বেয়া পাব নোৱাৰোঁ শেষত মায়া তুমি সুখত থকাটোৱে বিচাৰোঁ মই সদায় তোমাৰ ফেচবুক পেজ আৰু হোৱাটছএপ নম্বৰটো চেক কৰোঁ নহ'লে ভাল নালাগে লাভ ইউ মায়া তোমাক সদায় ভাল পাই থাকিম আৰু তুমি দিয়া ফটোবোৰ মই এবাৰ নাচালে মোৰ ভাল নালাগে পাহিবা মানুহে যে ইমান সোনকালে কাৰোবাৰ কথা পাহৰিব পাৰে কেতিয়াও ভবা নাছিলোঁ তাইৰ লগত থকা মোৰ এবছৰৰ সম্পৰ্কৰ স্মৃতি মই এতিয়াও পাহৰিব পৰা নাই তোমাক যেতিয়া ফেচবুক বা হোৱাটছএপত দুখ কৰা দেখোঁ মোৰ বহুত দুখ লাগে কিন্তু কি কৰিম তোমাক যে মই বুজাব নোৱাৰোঁ শেষত পাহিবা মোৰ লাভ ষ্টৰিটো প্ৰকাশ কৰিব বুলি অনুৰোধ জনালোঁ আৰু মোৰ এই প্ৰেমক লৈ আপোনাৰ মতামত জনাব ধন্যবাদ এতিয়া আপোনাৰ মৰমৰ ভাইটি পৰাগ দাস গোলাঘাট ৱেল পৰাগ প্ৰথম কথাটো হ'ল তুমি তাইৰ নম্বৰ ডিলিট কৰা ফেচবুক একাউণ্টৰ পৰাও তুমি তাইক ৰিমুভ কৰা কাৰণ তাই নিজৰ লাইফত মুভ অন কৰিলে তাই তোমাক পাহৰি গ'ল চ' এতিয়া তুমি তাইক ধৰি ৰৈ থাকিব নালাগে যিহেতু তাই তোমাৰ হাত এৰি থৈ গুচি গ'ল চ' তুমি সেই জেগাতে ৰৈ থকাৰ কোনো যুক্তি নাই তোমাক মই এইটো কোৱা নাই যে তাইক পাহৰি পেলোৱা তাইৰ প্ৰতি মৰম নাইকিয়া কৰি দিয়া ৰাখা কিন্তু সেইটো এটা ধুনীয়া স্মৃতি বুলি মনতে সযতনে থৈ দিয়া বাট নাও ইউ হেভ টু মুভ অন তুমি যদি তাইৰ ফেচবুক তাইৰ হোৱাটছএপ তাইৰ ডিপি এইবোৰ চাই থাকা তুমি লাইফত কেতিয়াও মুভ অন কৰিব নোৱাৰিবা আই এম নট ছেইং যে মুভ অন কৰা মানে তুমি বেলেগক ভাল পাব লাগিব মুভ অন কৰা মানে তোমাক যে তাই এৰি থৈ গুচি গ'ল সেইটো তুমি একচেপ্ট কৰিব লাগিব সেইটো একচেপ্ট কৰি তুমি আগবাঢ়িব লাগিব লাইফক আৰু এটা চান্স দিব লাগিব তোমাৰ হেপিনেছ অকল তাইৰ লগতে জড়িত হৈ থাকিব নোৱাৰে কাৰণ তোমাৰ আশে পাশে আৰু মানুহ আছে যিয়ে তোমাক ভাল পায় যিয়ে তোমাক ভাল পাব বিচাৰে যাৰ বাবে তুমি ইম্পৰ্টেণ্ট হয় চ' যিজনী ছোৱালীয়ে তোমাৰ ইম্পৰ্টেঞ্চ নুবুজিলে তোমাক ইম্পৰ্টেঞ্চ নিদিলে সেই ছোৱালীজনীৰ বাবে তুমি তোমাৰ নিজৰ ইম্পৰ্টেঞ্চ নোহোৱা কৰিব নোৱাৰা বিকজ ইউ ডিজাৰ্ভ হেপিনেছ ইন ইয়ৰ লাইফ আৰু সেইটো তোমাৰ চইচ হয়
চ' তোমাৰ চইচ এইটোৱে হ'ব লাগিব যে তুমি লাইফত মুভ অন কৰিব বিচাৰিছা, তুমি হেপ্পী হ'ব বিচাৰিছা আৰু আনকো হেপ্পী কৰিব বিচাৰিছা, কাৰণ তোমাৰ সুখত আৰু বহুত মানুহ আছে যি সুখী হ'ব। গতিকে পৰাগ, প্ৰথম কথাটো হ'ল যিখিনি ক'লোঁ, তাইৰ যি বস্তু আছে চব নাইকিয়া কৰি দিয়া, তাইক ফেচবুকৰ পৰা ব্লক কৰা, হোৱাটছএপৰ পৰা ব্লক কৰা, ষ্টাৰ্ট আ নিউ ৰিলেশ্যনশ্বিপ, নট লাভ বাট আ নিউ ৰিলেশ্যনশ্বিপ উইথ ইয়ৰ লাইফ, your beautiful life and the beautiful people around you. All the best, Parag. So, yeah, আছিলে আজিৰ লাভ ষ্টৰী।